সমৰ্থিত প্ৰাৰ্থী জৰেন বসুমতাৰী ডাঙৰীয়া আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আছে। আমি ৰাজ্যিক সভাপতি হিচাপে উপস্থিত আছোঁ আৰু অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত আছে। লগতে UPPL দলৰ কাৰ্যকৰী সভাপতি সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী আদিকে ধৰি নেতৃত্ব আমি উপস্থিত আছোঁ আৰু আশা কৰিছোঁ অহা 30 অক্টোবৰত যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী জৰেন বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটত যোগযুক্ত কৰাৰ সন্মানত ভোটাৰ ৰাইজৰ প্ৰতি আমাৰ আগ্ৰহ থাকিল, আহ্বান থাকিল। এই অঞ্চলৰ সৰ্বাংগীন বিকাশ আৰু এই অঞ্চলক সৰ্বতোপৰি আগবঢ়াই নিয়া, কাৰণ এইখন এখন বৰ্ডাৰৰ ওচৰত আছে, আমাৰ চুবুৰীয়া ৰাজ্য বেংগলৰ ওচৰতে আছে। ঠিক তেনেদৰে এই সমষ্টি পাৰ হ'লে আমি বেংগল পাওঁ, বেংগল পাৰ হ'লে অসম পায় আৰু ঠিক সীমামূৰীয়া সমষ্টি, এই সমষ্টিটো উন্নত সৰ্বতোপৰি হ'ব লাগে। তাৰ আধাৰতে সন্মানৰ ভোটাৰ ৰাইজক আমাৰ আহ্বান থাকিব ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ লগতে UPPLৰ মনোনীত প্ৰাৰ্থী আমাৰ জৰেন বসুমতাৰী ডাঙৰীয়া নিশ্চিতভাৱে বিপক্ষত জড়িত হ'বলৈ সক্ষম হ'ব। তেওঁ বহুদিন ধৰি সমাজখনৰ লগত জড়িত হৈ আছে। নিখিল বড়ো ছাত্ৰ সন্থাক কেইবাবছৰ ধৰি নেতৃত্ব দি আহিছিল আৰু তেনেকুৱাজন ব্যক্তিক আজি দলে প্ৰাৰ্থিত্ব দিছে। তাৰ বাবে মই UPPL দলৰ সন্মানৰ বিষয়ববীয়া সভাপতি, কাৰ্যকৰী সভাপতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা দিছোঁ। তেওঁৰ যাত্ৰা মংগল হওক, ভগৱানে সুমতি দিয়ক আৰু সন্মানৰ ভোটৰ ৰাইজে এই সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিপুল ভোট তেওঁ জড়িত। সংক্ৰমণৰ যিটো পাইছোঁ সঁচাই ভাল লাগিছে। যদি হাগ্ৰামা মহিলা ডাঙৰীয়াই আমাৰ মনোনীত প্ৰাৰ্থী তথা আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ জৰেন বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত তেওঁলোকে ভোট দিয়ক। ঠিক তেনেকৈ তামোলপুৰত আমাৰ সমৰ্থিত প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক আৰু ভৱানীপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী অনিধৰ তালিকা আৰু পদুম ফুলৰ ছবিত ভোট দিয়ক। দায়িত্ব আছে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে অসমখনক বিৰামহীন প্ৰগতি এক সংস্কাৰমুখী যাত্ৰা কৰিছে, এই যাত্ৰাৰ সমভাগী অংশীদাৰী এই গোসাইগাঁও সমষ্টিৰ ৰাইজক হ'বলৈ মই আহ্বান জনাওঁ। হয়, এয়া আছিল মিত্ৰগোষ্ঠীৰ সমৰ্থিত প্ৰাৰ্থী জৰেন বসুমতাৰী ডাঙৰীয়া আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আছে। আমি ৰাজ্যিক সভাপতি হিচাপে উপস্থিত আছোঁ আৰু অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত আছে। লগতে UPPL দলৰ কাৰ্যকৰী সভাপতি সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী আদিকে ধৰি নেতৃত্ব আমি উপস্থিত